Welcome to my YouTube channel. Arke Kosuguti আজি গাহৰি বনাম সো আমাৰ ৰুমত এটা ধুনীয়া পাৰ্টি হ'ব পাৰ্টি মানে গেষ্ট আহিব তেওঁলোককো খুৱাম আৰু লগতে আমাৰ ৰুমত তিনিজন আছে তিনিজনে খাম সবে মিলি ধুনীয়াকৈ এসাজ খাম আজি গাহৰি আৰু মাছ সো ৰুমখন ধুনীয়াকৈ চাফা কৰিলো শুই উঠিলো আৰু এতিয়া যাম বজাৰ কৰিবলৈ আজি চাওক আপোনালোকে গাহৰি অসমৰ গাহৰি কেনেকুৱা আৰু মহাৰাষ্ট্ৰৰ গাহৰি কেনেকুৱা আৰু বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ গা পা তেলকে ধুৱানে বজাৰলৈ যাম সো বলক আজি পুনেত বজাৰ কৰিম ঠিক আছে আগতেও কৰিছোঁ আপোনালোকক দেখাম কেনেকুৱা জেগা বজাৰ কেনেকুৱা তেন্তে বলক আজি গা পা ধুই কৰি মই ধুনীয়াকৈ ওলাই লওঁ চাই থাকক ভিডিঅ'টো আৰু ভিডিঅ'টো স্কিপ নকৰিব ফাইনেলি ওলালোঁ এতিয়া যাম বজাৰলৈ এতিয়া ধুনীয়াকৈ ওলাই গৈছোঁ আৰু এটা বস্তু আছে মই দেখাই আছোঁ এইটো মানে অপাৰেশ্যন কৰিম মই এইটো অপাৰেশ্যন কৰিব লাগিব তো চেণ্টাৰ এতিয়া অপাৰেশ্যন চেণ্টাৰত লৈ যাম এতিয়া মানে কিবা কিডনী বেয়া হৈছে হ'বলা তো তালৈ লৈ যাম ভিডিঅ'টো চাই থাকক বলক হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ এই ভিডিঅ'টো অকণো স্কিপ নকৰিব চ' এই ভিডিঅ'টো কাটি আপোনালোকে নাচাব যদি আপোনালোকে তেনেকৈ চাই এই ভিডিঅ'টোৰ আপোনালোকে অকণো মজা নাপাব কাৰণ এই ভিডিঅ'টোত মই মহাৰাষ্ট্ৰৰ গাহৰি আৰু আমাৰ অসমৰ গাহৰিৰ পাৰ্থক্য কি ক'বলৈ গৈ আছোঁ তেন্তে ব'লক এটা কি ধুনীয়া পৰিৱেশ দেখিছে এতিয়া মই গৈয়ে আছোঁ বজাৰলৈ ভাল লাগে ৰাস্তাত কেনেকৈ ফুল হৈছে আৰু এইখিনিতে অলপ এই ৰাস্তাটো ইটো পাৰে এখন নদী আছে নদীখন এতিয়া ৰাস্তাত পানী বাঢ়ি লাহেকৈ আহিছে আৰু এইটো মন্দিৰ হয় এইখিনিতে এটা মন্দিৰ আছে এইটো চ' ভাল লাগে এইখিনি জেগা আৰু বেছিটো নাই চাই থাকক আপুনি স্কিপ নকৰিব এতিয়া আমি ইয়াত আছোঁ হেৰি গাহৰি দোকান পালোহি চব গাহৰি লৈছোঁ তো বহুত কম দামতে পায় আমাৰ অসমত 200 টকা নেকি নাজানো ইয়াত কিন্তু 170 চ' বহুত কম বুলিয়ে ক'ব পাৰি তো এতিয়া লৈ আছোঁ ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আপোনালোকক একেবাৰে ৰুমত লগ পাম ঠিক আছে বনোৱা চব আজি আপোনালোকক দেখাম তো ভিডিঅ'টো চাই থাকক এতিয়া গাহৰি লৈছোঁ 2 কিলো মানুহ হৈছে 6টা 2 কিলো মাংস বাপাও আজি কোনে পায় আৰু মোক আৰু আমাৰ অসমত গাহৰিবিলাক পূৰা পুৰি দিয়ে ন পুৰি দিলে মানে তেলটো পূৰা বাঢ়ি হৈ যায় সোৱাদটো বেলেগ হয় আৰু এয়া গাহৰিৰ সোৱাদটো অলপ বহুত বেলেগ আৰু এইখন দলং দেখিছেনে এখন নদী হয় এইখিনি জেগা বহুত ডাঙৰ হয় আৰু ইয়াত যেতিয়া পানী হয় ন বৰষুণৰ ছিজন হয় ন জুন মাহৰ পৰা বহুত বৰষুণ হয় চ' পূৰা দলঙৰ ওপৰলৈকে হৈ যায় এতিয়াতো পানীটো কম চ' বৰষুণ নাই এতিয়া ইমান হেৰি ন আৰু এইটো মন্দিৰ হয় এইটো কি মন্দিৰ আছিলে গণেশ মন্দিৰ চ' এতিয়া আমি আহি পালোহি এতিয়া এইখিনিতে মাছ ল'ম মাংসটো ল'লোৱে চ' এতিয়া আহি পাইছোঁহি ৰুমৰ ওচৰ এতিয়া ল'ম মাছটো ৰৌৱে লওঁ নে কেকেৰে লওঁ নে কি পাওঁ লওঁ আৰু খোজকাঢ়ি আহিছোঁ চ' মানে মাছ ল'লোঁতো মাছ লোৱা জেগাৰ পৰা অলপ খোজকাঢ়ি আহিলোঁ একো বস্তু এটা ল'বলগীয়া হ'ল তো গাড়ীখন পঠিয়াই দিলোঁ তো এতিয়া ৰুম পালোহি আৰু এতিয়া বনোৱা দেখাম আপোনাৰ লগত ঠিক আছে চাই থাকক ফাইনেলি ৰুম পাইছোঁহি
বহুত ভাগৰ লাগি আহিছে দেই বাপৰে তো ব'লক ভিডিঅ'টো চাই থাকক শেষলৈকে যে মাছৰ টোপোলা এইকেইটাই মাতি আছে পাই গ'লো সেই ৰুম এতিয়া বিন্দাছ বনাম খাম শুম কি আছে মাংস বনোৱা যোৱাই নাই চাকুখন কি হ'ল এইখন চাকু আপুনি আলু পিঠা ক'ত কি গোন্ধ গাহৰি ধৰাই খাম মই এই কা আইডিয়া চিম আছে হৈ আছে চ' আমাৰ ভণ্টি আহিছিলে মানে চ' ভণ্টিক তাৰমানে কিবা খায় চ' দোকানৰ পৰা আনোগৈ ভিতৰত খাই পেলাই চাই থাকোঁ বেছি নাই আৰু মাংসটো উতলিয়ে আছে পুৰা দৰদৰকৈ উতলি আছে আৰু বেছি সময় নাই ত' খোৱা বোৱা একদম মানে কি অফিচলৈ যোৱালৈকে আপোনালোকক দেখাম ঠিক আছে ত' চাওক ভিডিঅ'টো মানে কি আমাৰ অসমৰ গাহৰিটো ন আৰু ইয়াৰ মহাৰাষ্ট্ৰ গাহৰিটো বহুত বেলেগ মানে আমাৰ ইয়াত কচু খায় কিবা কেঁচু খায় কিবা কিবি ধেৰ বহুত কিবা কিবি খায় চ' ইয়াত তেনেকৈ বস্তু খাব নাপায় চ' ফাৰ্মৰ গাহৰি হয় ইয়াত সেইটো কাৰণে সোৱাদটো অলপ বেলেগ হয় মাছো আছে লগত আজি ভাল লাগিব খাই চব আছে মোৰ ভণ্টিহঁতো আহিছে চ' নাজানে যে মই বাহিৰত থাকোঁ বুলি চ' মই ইয়াত সৰুৰ পৰা এটা জব কৰি আছোঁ তেনেকুৱাই আৰু ইয়াত মোৰ প্ৰায় আজি 6 বছৰ হৈ গ'ল 6 year হৈ গ'ল ত' থাকি ভাল লাগে বহুত ধুনীয়া জেগা বহুত চাফ চিকুণ জেগা আৰু এতিয়াতো গাহৰি মাংস হ'ব এতিয়া অলপ পাছত বিন্দাছ বহি খাম দোকানলৈ আহিছোঁ দোকানৰ পৰা কিবা কি পাওঁ এতিয়া देवा मेरे को चिप्स दे नहीं तो बिस्कुट दे कुछ भी दे वीडियो बना रही है हाँ क्या रहे हो बोलो ना 4 बजे शादी में गए थे সিহঁতক খোৱাবলৈ দেই খুৱামগৈ এতিয়া দেৱা কেলা দে केला ले क्या 20 का केला ले कितना आएगा इसका और 10 का दे গাহৰি মাংস আমাৰ হৈ গ'ল এফালে মাছে বিলাহীয়ে মানে ভাত মানে মাছৰ মাথা গাহৰি মাংস হৈ গ'ল কাৰ লোভ পৰি লাগিছে এয়া আমি খাবলৈ লৈছোঁ চব বাৰী কৰি দিলে গোটেইকেইজনে একেলগে খাইছোঁ তো ভাল লাগিছে এয়া মোৰ ভণ্টি হয় আৰু এইফালে দাদা আৰু লগতে এইফালে মোৰ বৰমা আছে আৰু জেঠেই আছে বইনাই আছে দাদা আছে আৰু এয়া এতিয়া আলহী বিদায় দিছোঁ খাই বৈ হৈ গ'ল চব হৈ গ'ল যা 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 মাজনী দূৰণিলৈ আলহী গ'ল আৰু এতিয়া বিন্দাছ বিচনাত পৰিম আৰু শুই যাম ত' ভিডিঅ' যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু কাষতে যিটো বেল আইকন আছে প্ৰেছ কৰি দিব আজিলৈ বাই আকৌ নেক্সট ভিডিঅ' লগ পাম বাই মৰমৰে কলি যা মোৰে নো